অতি সহজতে চুলি সৰা বন্ধ কৰা আৰু চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ বাবে এই উপায়টো বহুত বেছি সহজ হয়। তো আজিকালি পুৰুষ মহিলা সকলোৱে নিজৰ প্ৰফেশনেল কামত সাংঘাতিক ব্যস্ত হৈ থাকে, গতিকে হেয়াৰ কেয়াৰ স্কিন কেয়াৰ কৰিবলৈ বহুত বেছি সময় হাতত নাথাকে। সেইবাবে অতি সহজ আৰু ঘৰুৱা উপায় এটা আপোনালোকৰ বাবে লৈ আহিছোঁ। ৰাতি 1 কাপ পানীত অকণমান মিঠি আপোনালোকে ভিজাই থৈ দিব। তাৰ পাছত 24 ঘণ্টা হোৱাৰ পাছত সেই মিঠিৰ পানীখিনি এক্সট্ৰাকৈ লৈ চুলিৰ গুৰিয়ে গুৰিয়ে ধুনীয়াকৈ লগাই দিব। এইকেইদিন মোৰো বহুত বেছি চুলি সৰিছে, কাৰণ মানে একদম হেয়াৰ কেয়াৰ কৰা নহয়, যথেষ্ট মানে ব্যস্ত হৈ থকা হয় সেইবাবে। গতিকে এই উপায়টো মই কিছুদিনৰ পৰা কৰি আছোঁ আৰু খুবেই ভাল ফল পাইছোঁ। আশা কৰিছোঁ যদি আপোনালোকেও ব্যৱহাৰ কৰি চাই নিশ্চয় ভাল ফল পাব। আটাইতকৈ ভাল লগা কথাটো হৈছে মিঠি পানীখিনি আপুনি লগাই আপুনি চুলি নুধুলেও হ'ব, মানে চেম্পু নকৰিলেও হ'ব। আপুনি ধুনীয়াকৈ চুলিখিনি শুকাবলৈ দি আপোনাৰ দৈনন্দিন কাম কৰিব পাৰিব, ঘৰৰ পৰা ওলাই যাব পাৰিব, একো টেনশ্যন নাই, পিছদিনাখনো আপুনি চুলি ধুব পাৰিব।